হাতত কেমেৰা লৈ ললো এতিয়া মই কেমেৰামেন হৈ গলো এতিয়া ইয়াত ভিডিঅ' কৰিম আপোনালোকে চাই থাকিব एक्स्ट्रा तार लेके कनेक्ट नहीं कर सकेगा ना दोनों को कनेक्ट करना पड़ेगा एक धक्का में ই কেলা ক'ত পেলালে চাবিটো ই নিজে গম নাপায় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নমস্কাৰ সকলোকে আকৌ এটা নতুন ভিডিঅ' লৈ আৰু আজি ভিডিঅ'টো আমি ক'ৰ পৰা আৰম্ভ কৰিছোঁ চাই লওক আপোনাৰ লগত এজন আছে তাৰপিছত আজি আমি গৈ আছোঁ চিৰকি ৱাটাৰফল বুলি কয় পাছিঘাটৰ পৰা অলপ আগত তাকে আমি গৈ আছোঁ ইয়াৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ তাকে চাই থাকিব ফাইনেলি আহি আমি পাই গ'লোহি জেগাটো ৱাটাৰফলৰ ওচৰত আৰু চাই লওক এডোখৰ ওচৰতে বাইক চাইক থ'বলৈ পুৰা জেগা অলপ উলিয়াই থোৱা আছে আমি তাতে থৈ দিছোঁ পুৰা আৰু এইটো আগত যে এটা সৰুকৈ ঘৰ দেখিছে তাত আপোনালোকে যদি আগত যাব লগা হয় তেতিয়া কিবা এণ্ট্ৰি কৰিব লাগিব আৰু আমি এতিয়া বৰ্তমান তলৰ পৰা ওপৰলৈ গৈ আছোঁ এইটোত গৈ আছোঁ ইয়াৰ পৰা বহুত যাব লাগিব বুলি কৈছে গৈ থাকোঁ আৰু তাকে বলক পুৰা গৈ আছে পাই গলোহি নি পটাপট বল আগত কেলা আৰু ফাইনেলি আহি পাই গলোহি আমি পুৰা জেগাটো ওপৰত পুৰা পানী পৰি আছে গিৰি আছে এনেকুৱা মজা মানে জেগাটো কি ক'ব তাকে বলক অলপ আগলৈ গৈ চাওঁ কেনেকুৱা লাগিছে কেনেকুৱা মজা নে মজা আৰু এইপিনে পুৰা মেকআপ কৰি আছে আৰু আমি আজি ইয়াত অহা উদ্দেশ্যটো হৈ গ'ল এই ভাইটিজনৰ মানে এটা গানৰ বিষয়ে আহিছোঁ আমি ভিডিঅ' শ্বুট কৰিবৰ কাৰণে আৰু পুৰা মেকআপ চেকআপ কৰি ৰেডি হৈ গ'ল নমস্কাৰ মোৰ নাম দীপ গগৈ আজি গান এটা শ্বুটিঙৰ কাৰণে আহিছিলোঁ দীপাংকৰ দাদাই কৰিছে শ্বুটটো ভাল লাগিছে জেগাটো খুব ধুনীয়া জেগা তাকে আহিছোঁ কৰিম বুলি গানটোৰ নামটো কৈ দিয়া এবাৰ গানটোৰ নামটো মৰি যাওঁ বুলি ৰাখিছোঁ লগত গানটো একেলগে তাকে আপোনালোকে চাব পাৰিলে এবাৰ গানটো মই লিংক দি দিম ডেছক্ৰিপশ্যনত সঁচাকে যদি তুমি মোৰ হোৱা হলে একোৱে চন্না লাগে সঁচাকে যদি তুমি মোৰ হোৱা হলে একোৱে চন্না লাগে পানীত নামি আহিলোঁ মানে অলপ পুৰা তলত নামি আহিছোঁ ইমানে নিজনি পানী এইবিলাক চাই লওক ইমান নিজনি পানী এতিয়া বৰ্তমান সিহঁতি গ'ল লগৰকেইটা ওপৰত তালৈ যাওঁ অলপ পানী চাওক পানী কেনেকুৱা গিৰি আছে খাব পাৰি পানী পাথৰ চাওক কিমান ওখ ডাঙৰ ওপৰৰ পৰা এপিনে চাওক এইটো পানী পুৰা গিৰি আছে ইমানে পিছল শিলগুটি ভৰি দি আৰু সি উঠি আছে তাত ময়ো ভাবিলোঁ তাৰ ওচৰলৈ গৈ চাওঁ এবাৰ উঠি আৰু চাওক এতিয়ালৈকে বৰ্তমান যোৱাই নাই মই ইয়াতে বহি আছোঁ যাব পৰা নাই তললৈ আৰু কিমান আছে 100% বা 5% গ'ল এতিয়া কেইটা শ্বুট হৈ গ'ল শ্বৰ্ট হ'ল ইয়াৰ হ'ল চাগে 15-20টামান আৰু আমাৰ হিৰো আহি আছে কেনেকুৱা লাগিছে কৰি মজা আৰু ফাইনেলি ওপৰৰ শ্বুট কৰা হৈ গ'ল এতিয়া আমি লগত আছে কি আছিলে নামটো নৱজ্যোতি আৰু দুইটা এতিয়া তলত গৈ আছো আৰু ফাইনেলি আমাৰ ওপৰত ভিডিঅ' শ্বুট কৰা হৈ গ'ল আৰু এতিয়া আমি তলত যাবলৈ গৈ আছো এইপিনে গৈ আছে লগৰকেইটা মই এইপিনে দুটাৰ হাতত লৈ ললো গামোচাৰ ডিঙিত তাকে গৈ থাকো এতিয়া বলক ভিডিঅ' ফুটেজ লোৱা হৈছিলে সেইবিলাক চব লোৱা হৈ গ'ল ইয়াত আৰু ইয়াৰ পৰা আমি আকৌ গৈ আছো তলত গৈ তলৰ পাইছিলোগৈ আমি আকৌ আহিব লগা হ'ল ওপৰত এয়া চাই লওক আকৌ উঠি আহি আছো মানে কামটো হৈ গ'ল লগৰটো ভাগৰ চাবিটো ক'ত পেলালে মানে হেৰাই থাকিলে এতিয়া বিচাৰি গৈ আছো ক'ত বা পেলালে এতিয়া কেনেকৈ পাম বা নাপাম এইপিনে বাইক হেণ্ডেল লক আছে তাতে নাপাব হ'লে আজি কি হ'ব বহুত দিগদাৰ হৈ যাব মানে এই এফজেড বাইকখনৰে চাবিটো আমাৰ গায়ব হৈ গ'ল মানে ই কেলা ক'ত পেলালে চাবিটো ই নিজে গম নাপায় এতিয়া কি কৰিম আমি নিজে অৱস্থা পোৱা নাই ভাবি এতিয়া চাবি বিচাৰি যাবলৈ দুজন গৈ আছে আকৌ এবাৰ আমি বহুতবাৰ গ'লোঁ নাপালোঁ মানে এতিয়া চাবিটো কি কয় চাই লওঁ তাকে লাষ্টত আমাৰ উপায় নাই এতিয়া ভাঙি দিব লগা হৈ গৈছে কি হয় চাই লওঁ এক ঢাক্কা মে
এইটো হেণ্ডেল লক খতম स्टार्ट कर दिया इशारो काटना पड़ेगा अभी वेयरिंग का ये करना पड़ेगा ये जलाई देंगे পুৰা উপায় নাই এতিয়া চবৰে পেনৰ বেল খুলি খুলি বাইকত লগাই বান্ধি এতিয়া টানি নিব লাগিব এখন বাইক আৰু হেণ্ডেল লক ভাঙি দিয়া হ'ল চব কৰি দিল এতিয়া যেন তেনে আগলৈকে যাব লাগিব টানি মেলি তাকে অৱস্থা বেয়া হৈ গ'ল আজি আমাৰ তাকে কি ক'ব আৰু বলক আহিছিলোঁ আমি কি কাৰণত আৰু আহি ক'ৰ পালোহি চাই লওক মানে কি কৰিব আহিছিলোঁ আৰু হৈ গ'ল কি মানে একদম ক'বই নালাগে আৰু কি ক'ব বাইক চাবিটো নাপালোঁ আৰু মানে তাকে হেণ্ডেল চেণ্ডেল চব ভাঙি অৱস্থা নাই চব ভাঙি দিয়া হ'ল তাৰপিছত তাৰ পৰা যেনে তেনে ৰছীয়ে টানি মেলি আহিলোঁ আৰু বনাব দিছোঁ এপিনে তাত বনাব দি থৈ আহিছোঁ কি হয় চাই লওঁ তাৰপিছত আকৌ ইয়াৰ পৰা ওলাই দিম যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আজিলৈ ভিডিঅ'টো বাই বাই সঁচাকে যদি তুমি মোৰ হোৱা হলে একোৱে নালাগে সঁচাকে যদি তুমি